জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ BS মাজুলী ব্লগ চেনেলটোলৈ আপোনালোকৰ মাজত মই আহিছোঁ মাজুলীটো লখিমপুৰ যি সংযোগী দলং এখনকৈ নহয় দুখনকৈ দলং নিৰ্মাণ কৰি আছে। মই আপোনালোকক চেলেক ধুনাগুৰি ঘাটৰ যি দলং নিৰ্মাণ কৰিছে মই নিৰ্মাণস্থলীত আছোঁ আৰু আপোনালোকক নিৰ্মাণস্থলীৰ পৰা মই সম্পূৰ্ণ দেখাম আৰু দলঙৰ কাম কিমান কি কৰিলে আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নোহোৱাকৈ এনলৈকে চাই থাকক। ক'ত কি কিমানটা পোষ্টৰ কাম কৰিলে মই আপোনালোকক সম্পূৰ্ণ ভালদৰে দেখাবলৈ চেষ্টা কৰিম আৰু কেইটা পোষ্টত কিমান তললৈকে পুতিলে আৰু কিমানটা পোষ্ট ইয়াত কাম কৰিবলৈ বাকী আছে আপোনালোকক মই সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। মই আপোনালোকক মাজুলীটো লখিমপুৰ সংযোগী দলঙৰ যি একদম লাষ্ট এণ্ড পোষ্টৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকক দেখাবলৈ ভালদৰে। তো এইটো হৈছে আপোনাৰ 19 নম্বৰ পোষ্ট আৰু 19 নম্বৰ পোষ্টটোত তেওঁলোকে 15 মিটাৰ তললৈকে তেওঁলোকে পোষ্টটো বহুৱালে আৰু এইফালে যি প্ৰাৰম্ভিক কাম আছে প্ৰাৰম্ভিক কামখিনি কৰি আছে আপোনালোকে দেখা পাইছে। দাদাসকলে একদম ৰদৰ ওপৰত উঠি মেলি তেওঁলোকে গুঠি আছে ৰদ আৰু আপোনালোকে দেখা পাইছে তেওঁলোকে মানে ধুমুহা গতিত কাম কৰি আছে। আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় বুজি পাইছে। আৰু এইফালে ৱেল্ডিং যি কৰিব লগা আছে ৱেল্ডিঙৰ গেছ টেষ্টৰ কাৰণে তেওঁলোকে টেংকি চেংকি আনি লৈছে। দেখা পাইছে আপোনালোকে এইটো হৈছে 18 নম্বৰ পোষ্ট আৰু 18 নম্বৰ পোষ্টত মই আগৰটো ভিডিঅ'টো আপোনালোকক দেখাইছিলোঁ। তেওঁলোকে ফৰ্মা মছলা ঢলা হৈ গ'ল। তো মছলা ঢালিলে তেওঁলোকে কিন্তু ফৰ্মাটো এতিয়ালৈকে খোলা নাই। কিন্তু 19 নম্বৰ পোষ্টটোত তেওঁলোকে যি ফৰ্মা মছলা ঢালিছিলে ফৰ্মা খুলুকাই মেলি তেওঁলোকে আকৌ যি ৰদৰ প্ৰাৰম্ভিক কাম আছে প্ৰাৰম্ভিক কাম কৰি আছে। কিন্তু 18 নম্বৰ পোষ্টটো এতিয়ালৈকে তেওঁলোকে খোলা নাই কাৰণ 18 নম্বৰ পোষ্টটো মানে আগৰ যি প্ৰাৰম্ভিক এইবিলাক কাম এটা এটাকৈ তেওঁলোকে চিৰিয়েল কৰি কাম কৰি আছে। তো 18 নম্বৰ পোষ্টৰ কামো তেওঁলোকে হয়তো তেওঁলোকে আজিও খুলিব পাৰে নাইতো কালি খুলিব পাৰে। তেওঁলোকৰ মানে যি প্ৰাৰম্ভিক কাম আছিলে প্ৰাৰম্ভিক কাম কৰিলে তেওঁলোকে শ্বাটাৰিং যিটো খোলাৰ আগত তেওঁলোকে পানী দিব লাগে। পানীও দিলে আপোনালোকে দেখা পাইছে এইফালে পানী দিয়া হৈছে। মানে তেওঁ পানী দিয়াৰ কাৰণ দেখি মেলি আমি ক'ব পাৰিছোঁ যে সেই পোষ্টটো মানে আজি খুলিব পাৰে কাৰণ পোষ্টটো খোলাৰ আগত পানী দিয়ে আৰু পোষ্ট মানে ফৰ্মা খোলাৰ পিছত পানী দিয়ে আৰু খোলাৰ পিছতো পানী দিয়ে। তো তেওঁলোকে পানী দিলে কাৰণ এইটো চাই মেলি আমি বুজিব পাৰিছোঁ যে মানে পোষ্টটো ফৰ্মাটো আজি খুলিব। আৰু এই পোষ্টটো তেওঁলোকে তললৈকে বহুৱাইছে 13.5 মিটাৰ 13.5 মিটাৰ তেওঁলোকে এই পোষ্টটো তললৈকে বহুৱালে আৰু আপোনালোকক মই সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰোঁ। আৰু আপোনালোকৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগে অকণমান হ'লেও যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু এইফালে দেখা পাইছে যি মাজৰ অংশ পৰা মাটি ওলোৱা হৈছে। তেওঁলোকে সেই মাটিখিনি ট্ৰেক্টৰে লৈ মেলি এইফালে ৰাস্তাৰ যি চেলামি বনাব লগা আছে তেওঁলোকে চেলামি কামতো ব্যৱহাৰ কৰিছে। আপোনালোকক দেখাই আছোঁ মই আপোনালোকক ভালদৰে। যি আগত আৰু 7টামান পোষ্টৰ কাম আৰু কৰিব লগা আছে। সেই 7টামান পোষ্টত যি ৰাস্তাটো বনাব লগা হয় এই পোষ্টৰ তলৰ মাটি যি অংশ ওলোৱা হয় সেই পোষ্টলৈ ৰাস্তা বনাবৰ কাৰণে ইয়াৰ মাটিখিনি লৈ ট্ৰেক্টৰে লৈ গৈছে। আপোনালোকে দেখা পাইছে। মই এই ৰাস্তা বনোৱা আপোনালোকক মই দেখাম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰা চাই থাকক। আৰু আগত আছে আপোনাৰ 17 নম্বৰ পোষ্ট পাইছে। এইটো 17 নম্বৰ পোষ্ট আৰু 17 নম্বৰ পোষ্টটো তেওঁলোকে বহুত যথেষ্টখিনি কাম কৰিলে। আগৰটো ভিডিঅ'ত আপোনালোকে দেখা পাইছিলে ইয়াত ফৰ্মা লগোৱা আছিলে। তো ফৰ্মা ঢলা আছিলে ফৰ্মা ঢালি খোলা হৈ গ'ল। তেওঁলোকে 21 মিটাৰ তললৈকে বহুৱালে আপোনালোকে দেখা পাইছে। আৰু যি এতিয়া প্ৰাৰম্ভিক কাম আছে তেওঁলোকে কৰিব আৰু পোষ্টটো আৰু তেওঁলোকে তললৈকে খান্দিব কাৰণ এইফালে আপোনালোকে দেখা পাইছে কেৰেং লাগি আছে কাৰণ তেওঁলোকে পোষ্টটো আৰু বহুৱাব 22.5 মিটাৰলৈকে বহুৱাব কিন্তু এতিয়ালৈকে বৰ্তমান 21 মিটাৰলৈকে বহুৱাই থোৱা আছে। তো আপোনালোকে দেখা পাইছে এইটো কেৰেং হয় আৰু এই কেৰেংখনে মানে তলৰ যি গভীৰতাৰ মাটিৰ অংশখিনি উলিয়ায় আৰু মাটিখিনি উলিওৱাৰ লগে লগে তেওঁ পোষ্টটো তললৈকে বহুৱায়। তো আপোনালোকক মই প্ৰচেছটো দেখালোঁ আৰু আগতো পোষ্টৰ কাম আছে আৰু কৰিছে তেওঁলোকে আৰু পোষ্টৰ কাম কিমান কি কৰিলে মই আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো হৈছে 16 নম্বৰ পোষ্ট। আপোনালোকে দেখা পাইছে 16 নম্বৰ পোষ্টত যি মাজৰ ফৰ্মাটো ফিটিং কৰি আছে কাৰণ মাজৰ ফৰ্মাটো ফিটিং কৰাৰ পিছত তেওঁলোকৰ মানে ৰদ যি গুঠা হয় গুঠিবৰ কাৰণে তেওঁলোকৰ সুবিধা হয়। মানে ভিতৰত যদি ফৰ্মাটো লগোৱাৰ পিছত তেওঁলোকৰ সুবিধা হয় আৰু আপোনালোকে দেখা পাইছে। আৰু এইটো 16 নম্বৰ পোষ্টৰ তেওঁলোকে জ্বালাই যি মানে ৰদৰ প্ৰাৰম্ভিক কাম আছিলে প্ৰাৰম্ভিক কাম গুঠি আছে তেওঁলোকে। আৰু পোষ্টটো তেওঁলোকে তলৰ কিমান ভিতৰলৈকে মানে তলৰ গভীৰতালৈকে পুতিলে তেওঁলোকে আপোনালোকে দেখা পাইছে। এইটো আছে আপোনাৰ 20 মিটাৰ পোষ্টটো তললৈকে 20 মিটাৰ পোষ্টটো তললৈকে গভীৰতালৈকে তেওঁলোকে বহুৱালে। আৰু এইফালে দেখা পাইছে যি ইয়াৰ মাজৰ অংশৰ মাটি ওলোৱা হয় সেই মাজৰ অংশ মাটিটো তেওঁলোকে ছাইডত লগোৱা আছে। আৰু এইফালে দেখা পাইছে মানে এইখন গাড়ীয়ে তেওঁলোকে ফৰ্মাবিলাক ফিটিং কৰে। এতিয়া আপোনাৰ ফৰ্মাটো ফিটিং কৰাৰ লগে লগে তেওঁলোকে নটবলটো খুচিব নটবলটোৱে লগাই তেওঁলোকে ফৰ্মাটো ফিটিং কৰে। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইবিলাক ফৰ্মা তেওঁলোকে আজি ফিটিং কৰিব
ফৰ্মাৰ ফিটিং কৰাৰ পিছত তেওঁলোকে মানে মছলা ঢালিব পৰা উপযুক্ত কৰিব চাটাৰিঙৰ কাৰণে। আৰু আপোনালোকৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট এটা কৰি জনাব। যোৰহাট সংযোগী দলঙৰ লগতে হাতীখালৰ ভিডিঅ' মই আপোনালোকক দিবলৈ চেষ্টা কৰিম, নতুন আপডেট। আৰু মাজুলীটো লখিমপুৰ যি সংযোগী দলং, এখনকৈ নহয় দুখনকৈ দলং নিৰ্মাণ কৰি আছে। এখন আপোনালোকে দেখা পাইছে, মই এতিয়া বৰ্তমান আছোঁ আপোনাৰ যি চেলেক ধুনাগুৰি ঘাটৰ যি দলং নিৰ্মাণ কৰিছে, মই তাৰ ভিডিঅ' দি থাকোঁ। আৰু লগতে আপোনালোকক সোৱণশিৰি নদীৰ ওপৰত যিখন দলং নিৰ্মাণ কৰি আছে সেই দলঙৰ আপডেটখিনিও মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। আৰু তাৰ লগতে মই নানান ভিডিঅ' আপোনালোকক দি থাকোঁ। আৰু আপোনালোকে ভিডিঅ'বিলাক যদি চোৱা নাই তেতিয়া আপোনালোকে ভিডিঅ'বিলাক চাব। যদি পোষ্টৰ কাম আছে আৰু পোষ্টৰ কিমান কি কাম কৰিলে মই আপোনালোকক দেখাম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকে দেখা পাইছে এইটো হৈছে আপোনাৰ 15 নম্বৰ পোষ্ট। আৰু 15 নম্বৰ পোষ্টৰ তেওঁলোকে মই সেইদিনাখন ৰাতি আপোনালোকক দেখাইছিলোঁ যে ঢালাই কাৰণে তেওঁলোকে কাম কৰি আছে, কাৰণ পাইপ চাইপ লগাই আছিলে। তো আজি তেওঁলোকে ঢালাই কৰি হৈ গ'ল কমপ্লিট। আৰু আপোনালোকে এই পোষ্টটো হৈছে 22.5 মিটাৰ তললৈকে ফুটা হৈছে, আপোনালোকে দেখা পাইছে। 22.5 মিটাৰ তেওঁলোকে পোষ্টটো তললৈকে মাটিৰ গভীৰতালৈকে বহুৱালে। আৰু এইফালে পোষ্টটো চাটাৰিং কৰা হৈ গ'ল, আপোনালোকে এইফালে ধৰিব পাৰিছে নিশ্চয়। মানে তেওঁলোকে পোষ্টটো মানে যি মছলা ধৰিবলগীয়া ফৰ্মাৰ ফিটিং কৰি থোৱা আছে, ফৰ্মাৰটো কমপ্লিট কৰিলে তেওঁলোকে আপোনালোকে এইফালে দেখা পাইছে মছলা ঢলা হৈ গ'ল। আৰু আগত আছে আপোনাৰ 14 নম্বৰ পোষ্ট। আৰু 14 নম্বৰ পোষ্টতো মই কাম কৰি আছিলে আপোনালোকক দেখাইছিলোঁ। আৰু 14 নম্বৰ পোষ্টত কিমান কি কাম কৰিলে আপোনালোকক দেখাম, আৰু আপোনালোকে চাই থাকক। লখিমপুৰ যি সংযোগী দলঙৰ তেওঁলোকে পোষ্টবিলাক আপোনালোকে মন কৰিছে নে নাই, মই নাজানো, কিন্তু মই মন কৰিছোঁ। প্ৰত্যেকটো পোষ্টৰ 20 মিটাৰ 25 মিটাৰ তেওঁলোকে মাটিৰ যি গভীৰতালৈকে তেওঁলোকে পুতিছে। আপোনালোককো মই দেখাবলৈ চেষ্টা কৰি আছোঁ, আৰু আপোনালোকে চাই থাকক। আৰু এতিয়া আপোনালোকক মই 14 নম্বৰ পোষ্টৰ কিমান কি তললৈকে পুতিলে মই আপোনালোকক দেখাম। আৰু ৰাতিৰ ভিডিঅ'টো মই যেতিয়া আপোনালোকক দিছিলোঁ, সেই ৰাতিৰ ভিডিঅ'টোত আপোনালোকে দেখা পাইছিলে যে ফৰ্মাৰটো মছলা ঢালি আছিলে। তো আজি তেওঁলোকে ফৰ্মাৰটো তললৈকে মাটিৰ তললৈকে পুতা হৈ গ'ল, আপোনালোকে এইফালে দেখা পাইছে। 21.5 মিটাৰ তললৈকে তেওঁলোকে পোষ্টটো বহুওৱা হৈ গ'ল। আৰু যি ৰ'দৰ গুঠিব লগা আছে প্ৰাৰম্ভিক কাম আছিলে, তেওঁলোকে প্ৰাৰম্ভিক কামো কৰিলে। আৰু দেখা পাইছে ভিতৰৰ যি ফৰ্মাৰটো ফিটিং কৰিব লাগে সেই ফৰ্মাৰো ফিটিং কৰিলে। আৰু তেওঁলোকে ছাইডৰ ফৰ্মাৰ ফিটিং কৰিবৰ কাৰণে এইফালে কেৰেং লগাই থোৱা আছে, আপোনালোকে এইফালে দেখা পাইছে। আৰু ইফালে ফৰ্মাৰ লগাই আছে, আপোনালোকে দেখা পাইছে। আৰু যি ফৰ্মাৰটো কিন্তু আপোনালোকে আমাৰ যেনেকৈ গজাল চজাল বা ৰছী টচি বা ঠেল পোচ নলগাই তেওঁলোকে ফৰ্মাৰটো গোটেইটো আপোনাৰ নট বলটোৱে গোটেই ফৰ্মাৰটো ফিটিং কৰা হয়। আপোনালোকক ফৰ্মাৰ ফিটিং কৰা মই আপোনালোকক দেখাম, কিন্তু আজি দেখাব সময় নহয়, যিহেতু আজি বহুত দেৰি হৈ গ'ল। তো মানে তেওঁলোকে এইটো ফৰ্মাৰ দেখাই দিওঁ, আৰু নেদেখা বুলি ভাবিছিলোঁ। তো আপোনালোকক দেখাই দিওঁ। এইফালে দেখা পাইছে এইকেইজন হৈছে আপোনালোকৰ নট বলটো এইফালে গুঠি আছে। মানে এইফালে হোৱা হ'লে আপোনালোকক মই ভালদৰে দেখাব পাৰিলোঁ হ'লে, কাৰণ এতিয়া তেওঁলোকে কাম কৰি আছে, যিহেতু মই ভিতৰলৈ সোমাই যাব নোৱাৰিম, কাৰণ সেইকাৰণে মই আপোনালোকক দূৰৰ পৰাই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে এইফালে দেখা পাইছে তেওঁলোকে ফৰ্মাৰটো ফিটিং কৰোঁতে নট বলটো কেনেকৈ খুচি আছে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু যদি দিব আগৰ পোষ্টৰ কিমান কি কাম কৰিলে মই আপোনালোকক দেখাম। আৰু বলক আগৰ পোষ্টৰ কেইটা পোষ্ট কৰিলে আপোনালোকক সম্পূৰ্ণ দেখাম। পোষ্ট হৈছে আপোনাৰ 13 নম্বৰ পোষ্ট। আৰু 13 নম্বৰ পোষ্টৰো তেওঁলোকে বহুতখিনি কাম কৰিলে, আপোনালোকে এইফালে দেখা পাইছে। তেওঁলোকে ফৰ্মা খুলি আছে, আৰু মই তেওঁলোকক সুধিলোঁ যে দাদা পানী দিয়া হ'বনে নহয়। তেওঁলোকে কৈছে দাদা আমাৰ ফৰ্মা খোলা হৈছে, ফৰ্মা খোলাৰ পিছত থৈলাৰ বস্তা লগাই পানী দিম বুলি কৈছে। আৰু এই পোষ্টটোৰ তেওঁলোকে মাটিৰ গভীৰলৈকে 20 মিটাৰ প্ৰত্যেকটো পোষ্টত পায়, আপোনালোকে মন কৰি চাব। প্ৰত্যেকটো পোষ্টতে 20 মিটাৰ তললৈকে তেওঁলোকে গভীৰতালৈকে তেওঁলোকে মাটিৰ তললৈকে বহুওৱা হৈছে। আৰু আপোনালোকে মন কৰিব মোৰ প্ৰত্যেকটো ভিডিঅ'তে, আৰু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম যে কিমান পোষ্ট তেওঁলোকে তললৈকে পুতিলে। লিখা আছে এইফালে দেখা পাইছে 20 মিটাৰ, তেওঁলোকে প্ৰত্যেকটো পোষ্টতে 20 মিটাৰকৈ তলত পুতা আছে। আপোনালোকক মই ভালদৰে দেখাবলৈ চেষ্টা কৰোঁ, আৰু আপোনালোকক কিমান দূৰ পাৰিছোঁ নোৱাৰিছোঁ আপোনালোকে কমেণ্ট কৰি জনাব। যদি পাৰিছোঁ তেতিয়া মই দেখা পাইছে ফৰ্মাৰবিলাক খোলা হৈ গ'ল, ইতিমধ্যে সম্পূৰ্ণ খোলা নাই, যিহেতু এইবিলাক তেওঁলোকে ৱেল্ডিং কৰি মেলি লগোৱা হয়। তো এইবিলাক তেওঁলোকে আকৌ কাটিব, তাৰপিছত খুলিব, তাৰপিছত আকৌ নতুনকৈ আকৌ ৰদ গুঠিব, তাৰপিছত আকৌ তেওঁলোকে চাটাৰিঙৰ কাম কৰিব। আৰু আগত আছে আপোনাৰ 12 নম্বৰ পোষ্ট। আৰু 12 নম্বৰ পোষ্টৰ কিমান কি কাম কৰিলে আপোনালোকক সম্পূৰ্ণ দেখাম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। হৈছে 12 নম্বৰ পোষ্ট। আৰু 12 নম্বৰ পোষ্টৰ তেওঁলোকে যি চাটাৰিঙৰ কাম কৰা হৈ গ'ল, আপোনালোকে দেখা পাইছে, কাৰণ তেওঁলোকে এইটো চাটাৰিং কৰা হৈ গ'ল, কাৰণ মছলা ঢলা হৈ গ'ল। তেওঁলোকে এতিয়া ফৰ্মাৰটো খুলিব লগা আছে। পাইপবিলাক পোষ্টৰ কাম তেওঁলোকে ধুমুহা গতিত কৰিছে, আপোনালোকে মন কৰিছে 20 মিটাৰ 22 মিটাৰ তেনেকৈ প্ৰত্যেকটো পোষ্টতে পোতা হৈছে। তেনেদৰে 12 নম্বৰ পোষ্টৰো তেওঁলোকে দেখা পাইছে এইটো
22 মিটাৰ তেওঁলোকে মাটিৰ তললৈকে গভীৰতালৈকে তেওঁলোকে পোষ্ট পোতা হৈছে। আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে গম পাইছে SP চিমলা কনষ্ট্ৰাকশ্যন কোম্পানীয়ে কিমান ধুমুহা গতিত কাম কৰিছে। প্ৰত্যেকটো পোষ্টৰে আপোনালোকে দেখা পাইছে 20 মিটাৰ 22 মিটাৰ তেওঁলোকে মাটিৰ তলৰ গভীৰতালৈকে তেওঁলোকে পোষ্ট পোতা হৈছে। আৰু পাইছে 11 নম্বৰ পোষ্ট 11 নম্বৰ পোষ্টত তেওঁলোকে যিহেতু পিলা নিজে বনাই লোৱা পিলা তেওঁলোকে খুঁটাটোৰ ওপৰত দিছে, যাতে খুঁটাটো তেওঁলোকে তললৈকে বহুৱাব পাৰে। আৰু এইফালে দেখা পাইছে তেওঁলোকে কাম কৰি আছে। তেওঁলোকৰ কামৰ কৰি থকা অৱস্থাত তেওঁলোকৰ কাষলৈ যাব নোৱাৰি, যিহেতু মই আপোনালোকক দূৰৰ পৰাই অকণমান দেখাবলৈ চেষ্টা কৰিম যে তেওঁলোকে পোষ্টটো কিমান তললৈকে বহুৱাব। তেওঁলোকে নাম্বাৰিং কৰি থোৱা আছে। তেওঁলোকে এইটো পোষ্ট তেওঁলোকে 15 মিটাৰ তললৈকে বহুৱাব। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো দেখা পাইছে আপোনালোকে 15 মিটাৰ তেওঁলোকে এই পোষ্টটো 15 মিটাৰ তললৈকে বহুৱাব। তো আপোনালোকৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আগত আছে আপোনাৰ 10 নম্বৰ পোষ্ট আৰু 9 নম্বৰ পোষ্ট। 10 আৰু 9 নম্বৰ পোষ্টৰ কিমান কাম কৰিলে আপোনালোকক দেখাম, আপোনালোকে চাই থাকক। হৈছে আপোনালোকে 10 নম্বৰ পোষ্ট যিটো মামাই ভূমি পূজন কৰিছিলে সেই পোষ্টটো, আৰু আপোনালোকে দেখা পাইছে সেই পোষ্টৰ কামো তেওঁলোকে বহুতখিনি কাম কৰিলে। তেওঁলোকে এই পোষ্টটো তেওঁলোকে 20 মিটাৰ তললৈকে বহুওৱা হৈছে। আৰু আপোনালোকে দেখা পাইছে যি এই ফৰ্মাটো গুঠাৰ মানে ৰড গুঠাৰ আগত তেওঁলোকে মাজৰ ফৰ্মাটো ফিটিং কৰি লয়, কাৰণ তেওঁলোকে মাজৰ ফৰ্মাটো ফিটিং কৰি ল'লে ভিতৰৰ যি ৰড ফচাই মেলি তেওঁলোকে যি গুঠিব লগা হয়, গুঠিবৰ কাৰণে তেওঁলোকৰ সুবিধা হয়। তেওঁলোকে সেইকাৰণে তেওঁলোকে আপোনালোকে দেখা পাইছে আগত ফৰ্মাটো ফিটিং কৰি লৈছে। এইখন গাড়ী আপোনালোকে দেখা পাইছে এই গাড়ীয়ে তেওঁলোকে এই ফৰ্মাখন ফিটিং কৰে, কাৰণ মানে এইবিলাক বহুত ৱেট আৰু তেওঁলোকে দাঙিব লগা হয়। সেইকাৰণে এইখন গাড়ীয়ে তেওঁলোকে এই কেৰেংখনে তেওঁলোকে ফৰ্মাখিনি ভৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াৰ এটা কথা আপোনালোকে গম পাইছেনে, এইটো আপোনালোকে দেখা পাইছে যে তেওঁলোকে যি লাগি নাথাকে সেইকাৰণে তেওঁলোকে এই তেলটো ব্যৱহাৰ কৰা হয়। আৰু এইফালে দেখা পাইছে দাদাজনে এই তেলটো এই ফৰ্মাত ব্যৱহাৰ কৰি আছে। তাৰ পিছত ফৰ্মাটো তাত লগোৱা হয় যাতে মছলাটো লাগি নধৰে মানে ফৰ্মাত, সেইকাৰণে তেওঁলোকে এই তেলটো ব্যৱহাৰ কৰা হয়। আপোনালোকক মই সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে দেখা পাইছে তেওঁলোকে কিমান ডাঙৰ ডাঙৰ ৰড তেওঁলোকে এতিয়া দুইজনে দাঙি মেলি তেওঁলোকে যি প্ৰাৰম্ভিক কাম আছে কৰিবলগীয়া এয়া দেখা পাইছে। এই দাদাজনেও দাঙিছে মানে ডাঙৰ ৰডটো তেওঁলোকে তাত এতিয়া বান্ধিব। বন্ধাৰ পিছত তেওঁলোকে ৱেল্ডিং কৰে, তাৰপিছত ফৰ্মা ফিটিং কৰি তেওঁলোকৰ যি কাষ্টিঙৰ কাম আছে তেওঁলোকে তাৰপিছত তেওঁলোকে কাষ্টিঙৰ কাম কৰিব। আৰু আগত আৰু এটা পোষ্টৰ কাম চলি আছে। তো সেই পোষ্টৰ কাম কিমান কি কৰিলে মই আপোনালোকক সম্পূৰ্ণ দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো হৈছে 9 নম্বৰ পোষ্ট। 9 নম্বৰ পোষ্টত তেওঁলোকে যি প্ৰাৰম্ভিক কাম আছে ৰড গুঠা মেলা যি কাম আছিলে তেওঁলোকে কাম কৰা হৈ গ'ল। আপোনালোকে এইফালে দেখা পাইছে এইটো আপোনালোকে ফৰ্মা ফিটিং কৰা আগমুহূৰ্তত মই আপোনালোকক মাজুলী লখিমপুৰ সংযোগী দলঙৰ এটা ভিডিঅ' মই আপোনালোকক দেখাম। তেওঁলোকে প্ৰথম অৱস্থাত এই মাজৰ যি কোলা অংশটো দেখা পাইছে সেই অংশটো তেওঁলোকে আগত বহুৱাই তাৰ পিছত এনেকৈ গুঠা হয়। আপোনালোকে এইফালে দেখা পাইছে মানে ৰডৰ এই যি ৰডবিলাক হেৰি কৰা হয় মানে গুঠা হয়, এই এনেদৰে তেওঁলোকে গুঠা হয়। তাৰপিছত তেওঁলোকে ফৰ্মাটো ফিটিং কৰি মেলি এই বাহিৰৰ ফৰ্মা ফিটিং কৰি তেওঁলোকে মছলা ঢালে। তাত 9 নম্বৰ পোষ্ট আৰু আগত আৰু কেইবাটাও পোষ্টৰ কাম কৰিব লগা আছে। তেওঁলোকে সেইবিলাক পোষ্ট কাম কৰিলে নে নাই কৰা আপোনালোকক সম্পূৰ্ণ দেখাম। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এনেকৈ চাই থাকক। তাত কি কৰিছে নে নাই কৰা, কিবা কৰিছে নে কি সম্পূৰ্ণ দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। ব'লক আগৰ পোষ্টৰ কাম কৰিছে নে নাই কৰা মই আপোনালোকক দেখাম। তো এইটো 9 নম্বৰ পোষ্ট। 8 নম্বৰ পোষ্টৰ কাম কৰিছে নে নাই কৰা মই আপোনালোকক সবিশেষ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকোঁতে হ'ব যিহেতু 8 নম্বৰ পোষ্টটো, আৰু 8 নম্বৰ পোষ্টটো এইকণতে হ'ব, আৰু 7 নম্বৰ সেই তাত হ'ব, 6 নম্বৰ সেই তাত হ'ব। আৰু যিহেতু তেওঁলোকে এই পোষ্টৰ কাম কৰাৰ আগত তেওঁলোকে ৰাস্তাটো বনাই ল'ব লগা হয়। তো পোষ্টৰ মাটিৰ গভীৰ অংশ যি মাটি উলিয়াব লগা আছিলে তেওঁলোকে উলিয়াই মেলি এইটো ৰাস্তা বনাবৰ কাৰণে তেওঁলোকে তাৰ পৰা মাটিখিনি ইয়াত আনি এইফালে দেখা পাইছে ট্ৰেক্টৰে মাটিখিনি পেলাই আছে, ৰাস্তাটো বনাই আছে। আপোনালোকক মই ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় বুজি পাইছে তেওঁলোকে আগত এই ৰাস্তাটো বনাই ল'ব লাগিব, তাৰপিছত তেওঁলোকে পোষ্টৰ কাম কৰিব। তো দেখা পাইছে এইফালেও আৰু কেইবাটাও পোষ্টৰ কাম কৰিব লগা আছে। তো 8 নম্বৰৰ পৰা 1 নম্বৰলৈকে তেওঁলোকে পোষ্ট এতিয়াও কৰিব লগা আছে। 8টা পোষ্ট এতিয়াও কাম কৰিব লগা আছে। 8টা পোষ্ট কৰাৰ পিছতহে এইটো দলঙৰ কাম সম্পূৰ্ণ হ'ব। তো আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব। ভাল পাইছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে মই লৈছোঁ আজি বিদায়।